ইহঁতৰ যিটো ৰিপৰ্ট BPF চৰকাৰ গঠন কৰাটো একদম চিয়'ৰ আৰু BPF-এ এবছলিউট মেজৰিটি পাব। কিমানখন চিট পাব ছাৰ? চিটৰ লগত কি কথা, গভৰ্ণমেণ্ট বনাব পাৰিলে হ'ল, আমি এবছলিউট পাম, 21টাতকৈ বেছি পাম আমি। এইটোৱেই। প্ৰমোদ বড়োৰ কি হ'ব? প্ৰমোদ বড়ো জিৰ', প্ৰমোদ বড়ো একো নাই। কিন্তু নৱকুমাৰ শৰণীয়ে কৈ নাই, GSPৰ লগত আলোচনা নকৰা নহয়, কৰিছে, কিন্তু ফাইনেল পৰ্যায়লৈকে অহা নাই। কথা সেইটোৱেই, আলোচনা কৰিছে, ফাইনেল পৰ্যায়লৈকে অহা নাই, কথা সেইটোৱেই। ফাইনেল সময় আছে না, এতিয়াওতো ইলেকশ্যন কিবাটো ডিক্লেয়াৰেই হোৱা নাই। ডিক্লেয়াৰ হওক, নিশ্চয় ফাইনেল পৰ্যায়ত আহিব কিবা একটা। আৰু আজি BPF দলৰ চেণ্ট্ৰেল কমিটিৰ ইয়থ চেলৰ CWC মিটিং হৈছে। ইয়াত মানে আমাৰ 10খন জিলা আছে, এই 10খন জিলাৰ যিটো ৰিপৰ্টিং বেয়া হোৱা নাই। মুঠতে ওদালগুৰি হিচাপে যিখিনি ৰিপৰ্টিং কৰিলে দল হিচাপে বা ইয়থ হিচাপে বা কোকৰাঝাৰ হিচাপে যিখিনি ৰিপৰ্টিং দিছে, ইয়থ হিচাপে বা কোকৰাঝাৰ জিলাত BPF দলৰ বা ইয়থ হিচাপে কেনেকৈ কাম কৰি আছে এইবিলাক আমাক জনাই দিছে। মুঠতে 10টা জিলাৰ যিটো ৰিপৰ্টিং এইটো বেয়া হোৱা নাই। BPF দলৰ যিটো স্থিতি খুব মজবুত, ইয়থ হিচাপেও কিছু অলপ মেন পাৱাৰৰ অভাৱ হৈছে, সেইটো আমি ঠিক কৰি দিম বুলি কৈছে। মুঠতে দল হিচাপে ভাল, ইয়থ হিচাপে ভাল। আৰু ইয়থৰ যিখিনি ৰিপৰ্ট, ইহঁতৰ যিটো ৰিপৰ্ট BPF চৰকাৰ গঠন কৰাটো একদম চিয়'ৰ আৰু BPF-এ এবছলিউট মেজৰিটি পাব। কিমানখন চিট পাব ছাৰ? চিটৰ লগত কি কথা, গভৰ্ণমেণ্ট বনাব পাৰিলে হ'ল, আমি এবছলিউট পাম, 21টাতকৈ বেছি পাম আমি। এইটোৱেই। প্ৰমোদ বড়োৰ কি হ'ব? প্ৰমোদ বড়ো জিৰ', প্ৰমোদ বড়ো একো নাই। কিন্তু নৱকুমাৰ শৰণীয়ে কৈ নাই, GSPৰ লগত আলোচনা নকৰা নহয়, কৰিছে, কিন্তু ফাইনেল পৰ্যায়লৈকে অহা নাই। কথা সেইটোৱেই, আলোচনা কৰিছে, ফাইনেল পৰ্যায়লৈকে অহা নাই, কথা সেইটোৱেই। ফাইনেল সময় আছে না, এতিয়াওতো ইলেকশ্যন কিবাটো ডিক্লেয়াৰেই হোৱা নাই। ডিক্লেয়াৰ হওক, নিশ্চয় ফাইনেল পৰ্যায়ত আহিব কিবা একটা। কিন্তু মুখ্যমন্ত্ৰী সঘনাই BTR-ত প্ৰৱেশ কৰি আছে। নাই, CM ডাঙৰীয়াই আমাৰ BTR বুলি নহয়, গোটেই অসমত ঘূৰি আছে, বিভিন্ন প্ৰজেক্ট লৈ পেলাই, বিভিন্ন স্কিম, বিভিন্ন আঁচনি লৈ পেলাই, বা যিবিলাক 4.5 বছৰত যিবিলাক কাম হৈছে এইবিলাকৰ ৰিভিউ কৰি আছে, কেনেকৈ হৈছে প্ৰজেক্টবিলাক, কেনেকৈ ছাকচেছ হৈছে না হোৱা নাই, এইবিলাক গোটেই ৰিভিউ মিটিং কৰি আছে। সেইটোৱেই। এইবাৰ BJPৰ লগত চৰকাৰ কৰিব নেকি BPF? BPF-এ কোনোবা BJP, কোনোবা কংগ্ৰেছ বা কোনোবা UPP-ৰ লগত মিত্ৰতা কৰি পেলাই ইলেকশ্যন খেলিম বুলি কেতিয়াও কোৱা নাই আৰু নক'ব। BPF-এ অকলে চৰকাৰ গঠন কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে এইবাৰ কাকো গালি গালাজ নকৰে, UPP-লৈকো নকৰে, BPF-কো নকৰে। এইটো নাই, এইটো BJP দলৰ ষ্ট্ৰেটেজি হ'ব পাৰে। আমাৰতো গালি গালাজ দিয়ে আমাৰ কাম, যিহেতু কাম কৰিব পৰা নাই, আমিতো গালি দিম। BJP-য়ে যদি গালি নিদিয়ে এইটো বেলেগ কথা, কিন্তু BPF-এ গালি দিব। বেয়া যদি কাম কৰে গালি দিবতো। BTC-ত BJP-য়ে UPP-ক জাষ্ট সহায় কৰিছে। মেইনটো হ'ল UPP-ৰ চৰকাৰ কোনে চলাই আছে। হয়, BJP-য়ে UPP-ক সহায় কৰিছে, কিন্তু চৰকাৰ কোনে চলাই আছে, UPP। সেইকাৰণে UPP-ক আমি গালি দিওঁ। কিন্তু প্ৰমোদ বড়োৱে কৈ আছে যে 17 বছৰ প্ৰমোদ বড়ো কাম নাই, ইয়াৰ কোনো কাম নাই। খেলক, আপুনি খেলি পেলাই দেখাওকচোন। প্ৰমোদ বড়োক গালি দিব কাৰণ জাগাই নাথাকা হ'ল আমাৰ, কিমান কম আৰু। ইয়াৰ টোটেল ফেইলাৰ, যিমান মিছন লৈছে চব ফেইলাৰ, যিমান ভিজন কৰিছে চব ফেইলাৰ। তাৰ কাৰণে ইয়াৰ লগত কি কথা আছে? আমাৰ BPF দলৰ MCLA সকলৰ লিডাৰ আছে, লিডাৰ থাকিলে হ'ল না। মোৰ লগত কি কথা? মোৰ লগত কি কথা? আপুনি নাথাকিলেও কথা নাই নেকি? মোৰ লগত কি কথা? অপজিশ্যন লিডাৰে যিখিনি ক'ব লাগে ক'ব। আমাৰ দলৰ লিডাৰ আছে, BPF দলৰ অপজিশ্যন লিডাৰ হিচাপে আমাৰ দেৰহাছাৰ বসুমতাৰী আছে। দেৰহাছাৰ বসুমতাৰী লিডাৰ বনোৱাৰ পিছত মই আৰু কিবা ক'ব লগা আছে? প্ৰশ্ন কৰিছে দলৰ সভাপতি হৈ BPF-ৰ মহিলাৰে কিয় অহা নাই পৰিষদত, এই ধৰণৰ প্ৰশ্ন। এইবিলাক কাম নাই। প্ৰমোদ আহকচোন, খেলিবলৈ আহক। গাড়ী চুটো হোৱাৰ কাৰণে হতাশাত ভুগি নোযোৱা বুলি কৈ আছে। কোন?
আপোনাক তাই আমাৰ বিৰাট ভাল আপোনাৰ লগত কোনো প্ৰমোদ বড়ো মানুহে শেষ জিৰ' হৈ আছে দেখা নাই চেহেৰা পাতি চালেতো এনেই গম পায় কোনো মানুহ নাই বুলি কৈছে, প্ৰমোদ নাই বুলি কৈ আছে। প্ৰমোদৰ চেহেৰা পাতি চাওক না আমিতো হাঁহি ক'ব পাৰে প্ৰমোদক একবাৰ হাঁহি পেলাই কথা ক'ব দিয়কচোন পাৰি নেকি আপোনালোকে হা কিন্তু তেখেতে এটা কথা হৈছে দেবাৰগড় এইবাৰ আপোনাক পৰাজয় কৰিব তাত মহিলা কেণ্ডিডেট দিব UPPলে কিমান ভাল মহিলা আছে লৈ আহক না দেৱৰগাঁও আমাৰ কি আপত্তি আছে ইহঁতে মহিলা দে না জেণ্টছ দে ইহঁতৰ কথা এইটো আমাৰ ক'ব লগা কি আছে হা দেৱৰগাঁৱত এইবাৰ আপোনাক হাৰাম বুলি কৈছে মানে হৰুৱাব আপোনাক কি কয় এইবিলাক আপুনি? দেৱৰগাঁও ৰাইজে প্ৰমোদ বড়োক ভোট দিব নেকি দেৱৰগাঁও ক'ত আছে সি চিনি নাপায় সি এই ৰঙিয়াৰ মানুহ BTC বাহিৰৰ মানুহ সি এই দেৱৰগাঁৱৰ কথা কয় যাম বা নেকি সেইবিলাক মানে কি প্ৰমোদ বড়োৰ কাম নহ'ব এইবাৰ প্ৰমোদ বড়ো জিৰ' কাম নহ'ব একদম টোটেলি মই কৈছোঁ প্ৰমোদ বড়ো একদম শেষ চেহেৰা পাতিবিলাক চাওক না তাৰ চেহেৰা পাতিবিলাক কিন্তু প্ৰমোদ বড়োই চেহেৰা পাতি চালেতো গম পায় সি চৰকাৰ বনাব পাৰিব না নাই প্ৰমোদ বড়োই এটা কথা কৈ আছে যে BTR চুক্তি হোৱাৰ পাছত BTR শান্তি আহিছে শান্তি নাই ৰঞ্জন ডিমাৰী জেলত আছে NDB বিলাক জেলত আছে যোনে শান্তি চুক্তিকাৰী ইহঁতেই জেলত আছে ইহঁতক কিয় ওলাব পৰা নাই কেনেকৈ শান্তিৰ কথা কয়? আপোনাৰ দিনত হত্যা লীলা আমাৰ দিনত একো হোৱা নাই আমাৰ দিনত শান্তি আছে হয় মানে অশান্তিটো এই প্ৰমোদ বড়োই আনিছে আমাৰ দিনত বেলেগে আনা নাই এতিয়াও BTCৰ শান্তি অহা নাই ক'ত শান্তি এই যে জেলত আছে যে আপুনি কি ক'ব বিচাৰে জেলত আছে ইটোক লৈ আপুনি কি ক'ব বিচাৰে জেলত থাকিব নালাগিছিল যিহেতু চুক্তিকাৰী NDFB ইহঁতে জেলত থাকিব নালাগিছিল জেলৰ পৰা ওলাব লাগিছিল এইটোৱে আমাৰ দিনত অশান্তি কৰাটো এই কিবাটোৱে প্ৰমোদ বড়ো APPৰ লগত আপোনালোকৰ বুজাবুজি আছে নাই কাৰো লগত বুজাবুজি নাই প্ৰমোদ কোনো দলৰ লগত বুজাবুজি নাই প্ৰমোদ বড়োই BTCত কিমান শতাংশ দুৰ্নীতি কৰা বুলি ভাবে আপুনি 100% প্ৰমোদ বড়োয়ে কাৰাপশ্যন এতিয়াওতো ওলাই আছে কিবা ট্ৰেক্টৰ চাপ্লাই বোলে কিবা চাপ্লাই বোলে এইবিলাক কি কিন্তু এপছৰ সভাপতি দীপেন বড়োৱে এটা আহ্বান জনাই আছে যে BPF UPPL এক হ'লে BTCত মানে শান্তি প্ৰতিষ্ঠা কিয় পলাই গৈছে মোৰ লগত আলোচনা কৰাৰ পিছত কিয় পলাই গৈছে আহক মানে আপুনি আলোচনা নহয় মই কৈছোঁ খাম্পা বৰগয়াৰী দীপেন বড়ো ইহঁতে মোৰ লগত আলোচনা কৰি পেলাই প্ৰমোদ বড়োক মোৰ লগত বহাৰ কথা আছিল মানে আপুনি আগবাঢ়িছিল আলোচনা মইতো আলোচনা আজিও আছে কৰিম মই কিন্তু ইহঁতে পাৰা নাই খাম্পাটো পলাই গ'ল UPPL আহ্বান জনাই আছে দীপেন বড়োৱে আহ্বান জনাই আছে যে BPF UPPL আহকচোন মইতো আছে এতিয়াও অহা নাই কিয় মুখেদি আহ্বান কৰি আছে দীপেন বড়ো খাম্পা বৰগয়াৰী ইহঁতে দায়িত্ব লৈ পেলাই গৈছিল যে প্ৰমোদ বড়োৰ লগত আপুনি বহিব লাগে মইতো বহিম বুলি কৈছে কিন্তু আজিলৈকে হোৱা নাই আপোনাৰ লগত থকা যিবিলাক বাঘা লিডাৰ আছে এইবিলাক কি বাঘা লিডাৰ হয় নেকি বাঘা লিডাৰ এনেকুৱা কাম নাই সিহঁতে বাঘা লিডাৰ নহয় কি বাঘা লিডাৰটো কোনটো বুজায় বাঘা লিডাৰ নহয় সিহঁতে কাম নাথাকা লিডাৰ স্যাৰ কি উদ্দেশ্যে আলোচনাত বহিব আপোনালোকে UPPলৰ লগত কি উদ্দেশ্য আহ্বান জনাইছে আপুনি এই যে কৈ আছে না বড়ো জাতি একগোট হ'ব লাগে বড়ো জাতি ইউনাইট হ'ব লাগে এইটোৱেই ডোনাল্ড ট্ৰাম্পৰ দৰে প্ৰচাৰ চলাই থকা দেখা এইটো আমাৰ এই যে জিকিব দেখা নাই এইটো ডোনাল্ড ট্ৰাম্পৰ লগত কিবা আলোচনা হৈছে এইটো দেখা নাই এই যে এইটো স্যাৰ যিহেতু গৌৰৱ গগৈ এণ্ট্ৰি মাৰিছে গৌৰৱ গগৈৰ কিবা আলোচনা হৈছিল কংগ্ৰেছৰ লগত কিবা আপোনাৰ লগত আমাৰ কাৰো লগত আলোচনা নাই কৰাও নাই নকৰিমেই আমি ৰাইজৰ দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কিবা অসুবিধা হ'ব কি ৰাইজৰ দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নাই আমাৰ কোনো ক্ষতি নহয় আহক কংগ্ৰেছো আহক BJPও আহক UPPLও আহক UDFও আহক বা আমাৰ আপ পাৰ্টিও আহক ABP অল্টাৰনেটিভ বড়োলেণ্ড পাৰ্টি ইহঁতেও আহক আমাৰ কোনো ক্ষতি নহয় 40টা কেইটা পাব 40টা